নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত এখন মই চিঠি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই চিঠিখন অসমৰ শিক্ষক নিযুক্তিৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক আছে। এইখন চিঠিখন লিখিছে মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ৰশ্মি অপৰাঞ্জিক কৰাটীৰ পৰা আহিছে। এখন অসমৰ বিভিন্ন শৈক্ষিক হেডকোৱাৰ্টাৰবিলাকলৈ এইখন চিঠি দিছে। এইটো আপুনি দেখিব পাৰিছে, ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ইত্যাদিলৈ। এই চিঠিখন ৰিগাৰ্ডিং টুইনিং অফ প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট স্কুলছ দেখিছে। গতিকে তাৰমানে গভৰ্ণমেণ্ট স্কুল আৰু প্ৰাইভেট স্কুল লগত মাৰ্জ কৰাৰ এটা প্ৰক্ৰিয়া চলিছে। তাৰমানে কিছুমানে ক'ব খুজিছে এখন প্ৰাইভেটাইজেশ্যন কৰাৰ প্ৰথম ষ্টেপ এনেকুৱা বুলিয়ে ক'ব খুজিছে। এতিয়াৰ পৰা চাওঁ আমি চিঠিখনত কি লিখিছে। দিছ ইজ দ্য ৰেফাৰেঞ্চ টু দ্য চিফ ছেক্ৰেটাৰীজ কনফাৰেঞ্চ হেল্ড অন 15 to 17 June আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। তাৰমানে এইটো অকল এই টুইনিং অফ প্ৰাইভেট স্কুলটো অকল আমাৰ অসম চৰকাৰৰ কথাই কোৱা নাই, ইয়াতে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া তাৰমানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এইটো এটা পলিচি হৈছে যে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ কিছুমান কাৰ্যকলাপ মিউচুৱেলি কৰাৰ কাৰণে এই পদক্ষেপটো লোৱা হৈছে। এতিয়া আমি চাওঁ ইয়াত শিক্ষক নিযুক্তি কেনেকৈ প্ৰভাৱ পৰিব আপোনালোকে ইয়াত দেখিবলৈ পাব। প্ৰথমতে এইটো 1 নম্বৰ পইণ্ট হিচাপে ইয়াত দেখিছে এনচিঅ'ৰ ডেট এভৰি প্ৰাইভেট স্কুল অফ ইয়ৰ ডিষ্ট্ৰিক্ট ইজ টুইণ্ড উইথ গভৰ্ণমেণ্ট স্কুলছ। তাৰমানে প্ৰাইভেট স্কুলবিলাক প্ৰত্যেক ডিষ্ট্ৰিক্টৰ প্ৰাইভেট স্কুলবিলাক গভৰ্ণমেণ্ট স্কুলৰ লগত মাৰ্জ কৰাৰ এইটো এটা পদক্ষেপ। তাৰপিছত কৈছে চাম অফ দ্য এক্টিভিটিজ ডেট মে কণ্ডাক্টেড বিটুইন দ্য টুইন স্কুল। দুখন টুইন স্কুলৰ মাজত কি এক্টিভিটি কণ্ডাক্ট কৰা হ'ব সেইটো বিষয়ে লিখিছে। প্ৰথম কথাটো হৈ আপুনি চাব টিচাৰ নিযুক্তি ক্ষেত্ৰত এইটো দৰকাৰী কথা। টিচাৰ এক্সপ'জাৰ ভিজিটছ বিটুইন দ্য প্ৰাইভেট স্কুলছ এণ্ড গভৰ্ণমেণ্ট স্কুলছ। তাৰমানে শিক্ষকে এখন স্কুলৰ পৰা প্ৰাইভেট স্কুলৰ পৰা গভৰ্ণমেণ্ট স্কুললৈ যাব আৰু গভৰ্ণমেণ্ট স্কুলৰ পৰা প্ৰাইভেট স্কুললৈ শিক্ষক যাব লাগিব আৰু শিক্ষকতা আগবঢ়াব লাগিব। তাৰপিছতে কৈছে যে হোষ্টিং অফ গভৰ্ণমেণ্ট স্কুল ষ্টুডেণ্টছ বাই প্ৰাইভেট স্কুল ষ্টুডেণ্ট। প্ৰাইভেট স্কুলৰ স্কুললৈ তাৰমানে গভৰ্ণমেণ্ট স্কুলৰ ষ্টুডেণ্ট যাব লাগিব, তাত গৈ পেলাই একেলগে কাৰ্যকলাপবিলাক শ্বেয়াৰ কৰিব লাগিব। শিক্ষকে যি পাঠদান দিয়ে বা বিভিন্ন ধৰণৰ কাৰ্য কৰে সেইখিনি শ্বেয়াৰ হ'ব। তাৰপিছত লিখে জইণ্ট স্পৰ্টছ কম্পিটিশ্যন আৰু আদাৰ কাৰিকুলাৰ এক্টিভিটিজ। সহশৈক্ষিক কাৰ্যকলাপৰ উপৰিও স্পৰ্টছ খিনিও যিখন প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট স্কুলৰ একেলগে অনুষ্ঠিত কৰা হ'ব। শ্বেয়াৰিং অফ বেষ্ট প্ৰেক্টিচেছ বিটুইন গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট স্কুল। যিবিলাক কাৰ্যকলাপ কৰা হয় গভৰ্ণমেণ্টৰ যিবিলাক ভাল পদক্ষেপ থাকে সেই স্কুলৰ ভাল কাৰ্যকলাপ ক্ৰিয়াকলাপ আৰু প্ৰাইভেট স্কুলৰ যিবিলাক ক্ৰিয়াকলাপ সেই ইখনৰ শ্বেয়াৰিং হ'ব। তাৰ ৱৰ্কশ্বপ ছেমিনাৰ্ছ তাৰমানে ছেমিনাৰ্ছবিলাক হ'ব একাডেমিক ইছ্যু বা এৰিয়া যিবিলাকৰ লগত বিষয়ে স্কুলৰ টিচাৰবিলাকক হওক বা বিভিন্ন ধৰণৰ অফিচাৰসকলৰ লগত একেলগে বহি তেওঁলোকৰ এটা ছেমিনাৰবিলাক বা ৱৰ্কশ্বপবিলাক হ'ব। তাৰপিছতে পইণ্ট লিখিছে অৰিয়েণ্ট দ্য টিচাৰ্ছ SMCs ইন ৰিগাৰ্ড টু ট্ৰেইনিং। তাৰমানে SMC বা স্কুল মেনেজিং কমিটি আৰু শিক্ষকসকলে একেলগে সময়ে সময়ে কিছুমান মিটিং বা কিছুমান আলোচনাৰ কাৰণে একেলগ হৈ পেলাই শৈক্ষিক পদক্ষেপবিলাক গ্ৰহণ কৰিব। তাৰপৰা শ্বেয়াৰ দ্য কনচেপ্ট অফ প্ৰগ্ৰেমছ এণ্ড ৰ'ল এণ্ড ৰেছপনচিবিলিটিজ। তাৰমানে মুঠতে এই গোটেইখিনি কাৰ্যকলাপ মানে প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলৰ মাজত উমৈহতীয়াভাৱে কৰাৰ কাৰণে এই পদক্ষেপবিলাক লোৱা হৈছে।